সলনি হৈছে পৰেশ বৰুৱাৰ দৃষ্টিভংগী অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ হৈ গোপন পত্ৰ আলফাৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডলৈ লিখা চিঠিত কি আছে ক্ৰমাৎ সক্ৰিয় আলফাৰ চিফ অফ দ্য আৰ্মি ষ্টাফ লিখিব লাগিছিল নেডাৰ আহ্বায়ক তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাইহে কিন্তু হিমন্ত বিশ্বক অতিক্ৰমী চিঠিখন লিখিলে পৰেশ বৰুৱাইহে সলনি হৈছে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ দৃষ্টিভংগী মাটি আৰু শিপাৰ সৈতে নিজৰ সম্পৰ্কক যেন অধিক গজগজীয়া কৰি তুলিব বিচাৰিছে আলফাই অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড ONGC FCI আৰু ইণ্ডিয়ান ৰেলৱেৰ সকলোবোৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ 100% পদ অসমৰ থলুৱা নিবনুৱা যুৱক যুৱতীৰ জৰিয়তে পূৰণ কৰিবলৈ অইল ইণ্ডিয়া লিমিটেড ONGC FCI আৰু ভাৰতীয় ৰেল সেৱাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক অন্তিমবাৰৰ বাবে সকিয়নি প্ৰদান কৰাৰ পিছতে শেহতীয়াকৈ অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত পুনৰ অন্য এক ধামাকা দিবলৈ সক্ষম হৈছে আলফাৰ চিফ অফ দ্য আৰ্মি ষ্টাফ পৰেশ বৰুৱা 28 আগষ্ট শনিবাৰে আবেলি আলফাৰ পৰা অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে আচম্বিতে এক গোপনীয় পত্ৰ লাভ কৰে আলফাৰ উপসভাপতি পৰেশ অসম স্বাক্ষৰিত পত্ৰখন পোৱাৰ পিছতে অৰুণাচল প্ৰদেশ চৰকাৰৰ অন্দৰমহলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় CSY 098/S 2021 নম্বৰৰ পত্ৰখনৰ জৰিয়তে অৰুণাচল প্ৰদেশত যুগ যুগ ধৰি বসবাস কৰি অহা অসমৰ লোকসকলক স্থায়ী নাগৰিকত্বৰ প্ৰমাণপত্ৰ দিবৰ বাবে আলফাই অৰুণাচল প্ৰদেশ চৰকাৰক বিনম্ৰতাৰে আহ্বান জনাইছে ইংৰাজী ভাষাত লিখা পত্ৰখনৰ বিষয় হিচাপে স্পষ্টভাৱে উল্লেখ কৰা হৈছে এপিল ফৰ PRC অফ এছামিজ পিপুল ইন অৰুণাচল প্ৰদেশ আলফাৰ পত্ৰখনৰ পূৰ্ণপাঠ এনেধৰণৰ ৰেছপেক্টেড প্ৰেমা ডাইভাৰ্চিটি হেজ laid the foundation for many nations around the world some overcame extreme poverty and managed to topple mountainous obstacles with workforce Arunachal Pradesh has always been kind to its Assamese speaking community over the years however Assamese speakers who are native of the land and have been living there for generations before NEFA, Northeast Frontier Agencies, 1972 are now in danger of patriation. Legacies of countless families are now being questioned and reduced to a piece of paper. The native Assamese speakers of Arunachal Pradesh have been denied the right of obtain their permanent resident certificate, PRC. Therefore, I would like to humbly request the Chief Minister of Arunachal Pradesh to not let the heritage of countless Assamese families decimate. It is an earnest request on our behalf that the Assamese people native of Arunachal Pradesh granted PRC. Yours sincerely, Paresh Assam, Vice Chairman, United Liberation Front of Assam Independent. তাৎপৰ্যপূৰ্ণভাৱে অসম আৰু অৰুণাচল প্ৰদেশ দুয়োখন ৰাজ্যতে বৰ্তমান চলি আছে বিজেপি তথা NDAৰ চৰকাৰ অসম আৰু অসমীয়াৰ স্বাৰ্থত অৰুণাচল প্ৰদেশক কিবা ক'ব লাগিলে বা কিবা লিখিব লাগিলে নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰহে এইখিনি কাম প্ৰথম কৰ্তব্য আছিল কিন্তু জাতি মাটি আৰু ভেটিৰ প্ৰতিশ্ৰুতিৰে দিছপুৰৰ মসনদ দখল কৰা বিজেপিৰ মুখ্যমন্ত্ৰীগৰাকীলৈ ৰৈ নাথাকিল আলফাৰ নেতৃবৰ্গ অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত অসম চৰকাৰক কৰবাতে এৰি আলফাই নিজৰ একক অগ্ৰগতি ল'বলৈ আৰম্ভ কৰাৰ এই ঘটনা ৰাজনৈতিক দিশৰ পৰাও বেছ তাৎপৰ্যপূৰ্ণ বুলিয়েই বিবেচিত হৈছে পলিটিকেল ডেস্ক ৰিপৰ্ট সংবাদ লাইভ এই মানুহজনে যে মানুহৰ আগত লাজ দি মাৰিব ইফালে ঘৰত চাউল দাইল শাক পাচলি ফলমূল একোৱেই নাই কি উপায় উলিয়াও এতিয়া উপায় আছে বৌ আজিৰ যুগত সকলো সম্ভৱ নেক্সট দোকান নামৰ এপটো এনে এক সুব্যৱস্থা যাৰ জৰিয়তে আপোনাৰ দৈনন্দিন জীৱনৰ সকলো প্ৰয়োজনীয় সামগ্ৰী আপুনি বিচৰা মতে অৰ্ডাৰ কৰি কম সময়তে পাব পাৰে মাথো তাৰ বাবে আপোনাৰ মোবাইল ফোনৰ প্লে ষ্টৰলৈ গৈ ডাউনলোড কৰক নেক্সট দোকান এপটো